যোৱাকালি যেটো আমাৰ সন্মানীয় আদৰণীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা কেবিনেটত যেটো ডিসিশন লৈছে যে অসমত বসবাস কৰা গোৰ্খা অৰ্থাৎ নেপালী ভাইসকলৰ কাৰণে যেটো ডি ভোটাৰ ডিটেনশন কেম্প আৰু বিদেশী নোটিছ আৰু তেওঁলোকৰ মানুহ যেটো ডিটেনশন কেম্পত আছে তেওঁলোকক মুকলি কৰি দিব আৰু তেওঁলোকৰ ভৱিষ্যতে কোনো ডি ভোটাৰ জাননী বা বিদেশী নোটিছ দিয়া নহ'ব। ভাল কথা, তাক আমি আদৰণি জনাইছোঁ, কাৰণ কি এইটো জ্বালা যন্ত্ৰণাৰ পৰা তেখেতসকলে অলপ হ'লেও মুক্তি পাব। কিন্তু হোৱাট এবাউট বেংগলী মানুহৰ কি হ'ব? আজি বিজেপি যদি বেছি ভোট বেংক সেইটো বেংগলী হিন্দু বেংগলী মানুহ ভোটৰ আগত বাঙালীৰ প্ৰতি ইমান প্ৰেম, ইমান আদৰ, ইমান মৰম চেনেহ, মানে কি ক'ম। আৰু ভোট যাওয়াৰ পাছত এই আদৰ মৰম চেনেহ প্ৰেম ক'ত যায়? আজি বেংগলী মানুহৰ কি কোনো অধিকাৰ নাই নেকি অসমত? আমি কি ইয়াৰ ভূমিপুত্ৰ নহয় নেকি? আজি নেপাল যেটো অসমৰ লগত ইণ্ডিয়াৰ লগত কোনো কানেকশ্যনে নাই। আজি বাংলাদেশ পাকিস্তান এক সময়ত এটা ইণ্ডিয়াৰ লগত আছিল, কিন্তু পাৰ্টিশ্যন হোৱাৰ কাৰণে ইয়াৰ মানুহ বা ইয়াৰ ফালে মানুহ আপ ডাউন হৈছে। তো উই আৰ পাৰ্টিশ্যন ভিক্টিম। আমি কোনো ৰিফিউজি বা কোনো শৰণাৰ্থী নহয়, আমাৰ পাৰ্টিশ্যন ভিক্টিম। তথাপিও আমাৰ সতেলা চকু সতিনী চকুৰে আমাক চাওয়া হয়, কিন্তু ভোটৰ আগত আমাৰ প্ৰতি পুৰা প্ৰেম উজাগৰ মানে বাঢ়ি যায় হিমন্ত বিশ্ব শৰ্মাৰ বা বিজেপি নেতৃত্বাধীন চৰকাৰৰ। কিন্তু ভোট যেই শেষ হৈ যায় তেতিয়া আমাৰ যেটো মৰম চেনেহ তেখেতে কৰ্মৰে বুজাই দিয়ে। তো আমি গতিকে হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি আবেদন কৰিব বিচাৰিছোঁ যে বাঙালীৰ ৰক্ত আৰু কিমান চুচিব আপোনালোকে, কিমান ভোট বেংক ইউজ কৰিব? এই আপোনালোকে কয় যে আমি আপোনালোকৰ সমস্যা সমাধান কৰি দিম, আকৌ আপোনালোকে বেলেগ এটা পন্থা লৈ লয়, বেংগলী বিৰোধী পন্থা লৈ লয়। ভাই, আমি আপোনালোকক কি কৰিছোঁ? ভোট লাগে, আপুনি ভোট লওক, আমাৰ অসুবিধা নাই। আজি প্ৰত্যেকটা সমষ্টিত আমাৰ 20,000, 30,000, 40,000, 50,000 কৰি ভোট আছে। আমি সব ভোট বিজেপিত দিওঁ, তথাপিও আমাৰ প্ৰতি এনেকুৱা সতেলা ব্যৱহাৰ, সতিনীৰ ব্যৱহাৰ। আৰে ভাই, আমি কি কৰিছোঁ? আপোনাক ভোটো দিম, মৰম চেনেও দিম, আৰু আপুনি আমাক মানে ৰিটাৰ্ণ কি দি আছে? আজি আমাৰ ডিটেনশন কেম্প ডি ভোটৰ সমস্যা আপোনালোকে দূৰৰ কথা, আৰু উল্টা বিদেশী নোটিছ জাননী দি আছে। আৰু এটা কথা, যেটো ধোলা শদিয়াত কিছুদিন আগত আমাৰ বিভিন্ন জাতীয় সংগঠন তেওঁলোকৰ লগত মিট কৰিছিল, কথা পাতিছিল যে আপোনালোকৰ যেটো ধোলা শদিয়াত যেটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, যেটো নেপালী বা বিভিন্ন জাতি জনগোষ্ঠীৰ সংৰক্ষণ আছে, কিন্তু আপোনালোকে সংৰক্ষণ দিম। এই কথা কৈও যোৱাকালি এটা চাৰ্কুলাৰ জাৰি কৰিল, তাত বাঙালীৰ কোনো শব্দই নাই। তো এনেকুৱা মিছলীয়া কথা কিয় ক'ব লাগে আপোনালোকে আমাক? তো আমি আপোনালোকক এই যে মিছলীয়া, এই যে প্ৰতাৰণা আমি বুজি পাইছোঁ। এতিয়া আমি মুছলমান সম্প্ৰদায় যি অসমত বসবাস কৰি আছে আৰু আমি ভাষিক সংখ্যালঘু, আমি দুয়োটা মিলাৰ এটা উচিত সময়। এতিয়া আমি দুইজনে মিলি আমি আমচুকক আহ্বান জনাম, আমি বিভিন্ন জাতীয় সংগঠন মুছলমানৰ তেওঁলোকক আহ্বান জনাম যে যিহেতু আমাক আৰু আপোনালোকক টাৰ্গেট কৰা হৈছে অসমত, মুছলমান আৰু বাঙালী হিন্দুকে টাৰ্গেট কৰা হৈছে অসমত, আৰু বাকী জনগোষ্ঠীৰ কাৰণে সিহঁতৰ মৰম চেনেহ থাকিব, কিন্তু মুছলমান আৰু বাঙালীৰ প্ৰতি যেটো ঘৃণা ভাৱ এইটো সদায় সিহঁতৰ থাকিব। গতিকে আপোনালোকৰ আহ্বান জনাইছোঁ যে আমি দুইজনে মিলি যিহেতু সমস্যা আমাৰ দুইজনে মিলি আমি ৰাস্তাত গণতান্ত্ৰিক পন্থাৰে আন্দোলন কৰিম, আৰু প্ৰয়োজন যদি হয় সুপ্ৰিম কোৰ্টত আমি যাবলৈ এতিয়া বাধ্য হৈছোঁ। বা আমি আপোনাৰ জৰিয়তে আহ্বান জনাওঁ যে আহক আমি সকলোৱে মিলিজুলি আমাৰ যেটো অস্তিত্ব শেষ হৈ যায় আছে আমি ৰক্ষা কৰোঁ। ডি ভোটাৰ নামৰ ডিটেনশন কেম্পৰ নামৰ যেটো জ্বালা যন্ত্ৰণা তাৰ পৰা পৰিত্ৰাণ পাবলৈ আহক আমি সকলোৱে মিলিজুলি একেলগে কাম কৰোঁ। এইটো আছিল আমাৰ মূল কথা। ধন্যবাদ। লাফিকুল ইছলামৰ যেটো হত্যাকাৰীক যেটো আপোনালোকে তদন্ত কৰি যেটো কালপিত আছে আপোনালোকে ওলাইছে, এইটোৰ কাৰণে আমি ৱেলকাম জনাওঁ। কিন্তু আমাৰ ধোলা শদিয়াত পাঁচটা নিৰীহ বাঙালীক যে খুন কৰা হৈছে, হত্যা কৰা হৈছে আলফাৰ নামত, সেইকেইটা কেতিয়া ধৰিব আপোনালোকে? কেতিয়া সেইকেইটাক জেলত পঠাব? আৰু আপোনালোকে কৈছে তেখেতক পৰিয়ালৰ চাকৰি দিম, চাকৰিটো দূৰৰে কথা, আপুনিতো আজিলৈ কোনো সুবিধাই দিয়া নাই গভৰ্ণমেণ্টৰ। তো গতিকে ইমান আমাক কিয় হিংসা কৰি আছে? ভাই, আমাৰ মাতৃভাষাটো বাংলা হোৱাৰ কাৰণে ইমান হিংসা কিয় কৰি আছে? আপোনালোকে হাত জোৰি ৰিকুৱেষ্ট কৰোঁ যে আমি অসমৰ ভূমিপুত্ৰ, আমাক হিংসা নকৰিব, আমাৰ বঞ্চিত নাৰাখিব। আমাৰ ডিটেনশন কেম্প ডি ভোটাৰ পৰা আমাৰ মানুহ হাৰাশাস্তি নকৰিব। আমাৰ ধোলা শদিয়াৰ মানুহক যে মাৰিছে, হত্যা কৰিছে, হত্যাকাৰীৰ উচিত তদন্ত কৰক, নহ'লে অন্যথাই ভাবিম যে এই চৰকাৰ আমাৰ চৰকাৰ নহয়, এই চৰকাৰ বিজেপি চৰকাৰ, বাঙালী চৰকাৰ নহয়। বাঙালীৰ প্ৰতি যেনেকুৱা আপোনালোকে মৰম চেনেহ প্ৰেম ইলেকশ্যনৰ আগত আছিল, কিন্তু ইলেকশ্যন জিতাৰ পাছত আপোনালোকে টোটেলি চেঞ্জ হৈ যায়। এনেকুৱা নকৰিব আপোনালোকে, আহ্বান কৰোঁ আমি। ধন্যবাদ।